নমস্কাৰ Polymath প্ৰাইমলৈ পুনৰবাৰ আপোনালোকক স্বাগতম আজি আপোনালোকে দেখা পাইছে যে মই বোৰ্ডত দুটা সিৰিজ লিখি ৰাখিছো হয় দুটা সিৰিজ আছে আপোনালোকে লক্ষ্য কৰক আৰু সিৰিজ দুটা মাজত এটা কমন কথা আছে যে এটা বাঢ়ি গৈ আছে আৰু এটা ক্ৰমে কমি গৈ আছে লক্ষ্য কৰিছে আপোনালোকে এটা বাঢ়ি গৈ আছে আনটো কমি আহি আছে দুটা কথা মনত ৰাখিব এটা বাঢ়ি গৈছে এটা কমি আহিছে আৰু যদি ভালদৰে সূক্ষ্মভাৱে লক্ষ্য কৰো আমি দেখা পাম যে ই কিমান বাঢ়িছে 2 বাঢ়িছে নেক্সট ই কিমান বাঢ়িছে 2 বাঢ়িছে 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 অৰ্থাৎ আমি এটা কথা গম পালো যে ইহতি নিৰ্দিষ্ট এটা ক্ৰমত বাঢ়িছে অৰ্থাৎ প্ৰত্যেকে 2 2 2 2 2 কে বাঢ়িছে অৰ্থাৎ এই যে বাঢ়িছে ইয়াক কমন ডিফাৰেন্স ওকে সক নেক্সট টুৰ ক্ষেত্ৰত সক ইউ কমিছে কিমান কমিছে 3 ই কিমান কমিছে 3 ই কিমান কমিছে 3 ই কিমান কমিছে 3 ই কিমান কমিছে 3 হয় হতৰ এই যেটো সমানে কমিছে সো সমানকৈ কমি গৈছে এটুকে হৈছে কমন ডিফাৰেন্স এতিয়া সাকে কথাবোৰ কোৱাতে আপোনালোকে গম পাইছে যে আজি আমি কি আলোচনা কৰিবলৈ লৈছো হয় আজি আমি আলোচনা কৰিব লৈছো সমান্তৰ প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন গতিকে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো AP পঢ়িম হয় AP পঢ়িবলে আজি আমি হাজু AP একেবাৰে সহজ সৰল কনসেপ্ট এটা অসমীয়াত সমান্তৰ প্ৰগতি যেটো ভাঙি পনি দেখাইছো মই সব ভালকে সমান্তৰ আৰু সমান্তৰটো যদি আমি ভাঙি দিও তেতিয়া সমান যোগ অন্তৰ ভালদৰে লক্ষ্য কৰিব সমান মানেটো আমি জানো সমান ওকে অন্তৰ that means ব্যৱধান মানে বুজি পাইছে সব সমান বাঢ়িছে 1 পৰা 3 কিমান গৈছে 2 গৈছে 3 পৰা 5 কিমান গৈছে 2 বাঢ়িছে বুজি পাইছে নে সেই সমান অন্তৰ ব্যৱধানত যি আগবাঢ়ি গৈ থাকে এটা সিকোয়েন্স বা এটা সিৰিজ বুজি পাইছে তাকে সমান্তৰ প্ৰগতি আমি কনসেপ্ট অলৰেডি গম পাই গৈছো কনসেপ্টটো আমি ক্লিয়াৰ হৈছো এতিয়া নামাকৰণলৈ হক এতিয়া নামাকৰণ যদি কবলে হয় আমিটো কেটামান শব্দ পালো ইয়াত সব ভালদৰে লক্ষ্য কৰক আমি এটা এক্সাম্পল লিখি ৰাখিছো এক্সাম্পলটোৰ ক্ষেত্ৰত সব মই এটা AP মই এতিয়াৰ পৰা সমান্তৰ প্ৰগতিটোক মই AP নাম কম কি বুলি কম মই AP that means arithmetic progression ভালদৰে মন কৰিব যে এই যেটো মই এক্সাম্পল লিখি ৰাখিছো ইয়াতে সব প্ৰত্যেকটো 2 2 2 2 বাঢ়ি গৈ আছে মই কৈছিলো অলপ আগত 2 2 2 2 বাঢ়ি গৈ আছে এতিয়া ভালদৰে লক্ষ্য কৰিলে দেখা পাব ইয়াত এই যে এটা আছে ইহতক টাৰ্ম বুলি কোৱা হয় মনত ৰাখিব টাৰ্ম বুলি কোৱা হয় অসমীয়াত কোৱা হয় পদ ওকে তেতিয়া হলে আমি যদি কও কেটা পদ আছে 1 2 3 4 5 6টা পদ আছে কেটা পদ আছে 6টা পদ আছে তাৰে যেটো প্ৰথম ফাৰ্স্ট আছে তাক আমি a বুলি কোৱা হ আৰু a মানে হৈ গল প্ৰথম পদ মনত ৰাখিব a প্ৰথম পদটো a ৰে চিনাক্ত কৰা হয় আৰু যেটো বাঢ়িছে এটা সমান কৈ যেটো বাঢ়িছে তাক আমি নামকৰণ কৰিম d বুলি ভালদৰে মন কৰিব d বুলি স্মল লেটাৰ d আৰু লাষ্টৰ যেটো এটো আছে এটো কে নম্বৰ হয় 1 2 3 4 5 6 আমি ইয়াক a6 বুলি ক'ব পাৰো কিন্তু বৰ্তমান এই পদটোৰ ক্ষেত্ৰত আমি ইয়াক l বুলি নামকৰণ কৰিম l মানে হৈ গল শেষৰ পদটো বুজি পাইছে গতিকে আমি এই গিটা উপৰি আমি দেখা পাইছো এটা সূত্ৰ কেটামান দেখা পাইছে তাতে সেই সূত্ৰ তিনটা যি আপোনালোকে দেখা পাইছে এই সূত্ৰ তিনটাই আমাৰ গুটে খেলটো খেলাই থাকে গতিকে আমি বলক নেক্সটলে যাও আপোনালোকে এই মাত্ৰ যি গিটা ফৰ্মুলা দেখিলে ফৰ্মুলা গিটা আমি ভালদৰে শিকাৰ আগত আমি প্ৰথমতে a আৰু d উলিয়াবলৈ শিকিবই লাগিব গতিকে প্ৰথম সক a আৰু d কেনেকৈ উলিয়ায় আপোনালোকৰ প্ৰশ্ন এটা দিছো মই তলৰ AP ৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা ভালদৰে লক্ষ্য কৰিব আপোনালোকক কোৱা হৈছে প্ৰথম পদ অৰ্থাৎ a আৰু সাধাৰণ অন্তৰ অৰ্থাৎ এই d কথা কৈ থকা হৈছে মনত ৰাখিব কি কৈ আছো মই ওকে এতিয়া প্ৰথম কথা আমাক কৈ দিছে AP বুলি তো আমি সলিউশন কেনেকৈ কৰিম সমাধানৰ ক্ষেত্ৰত ইয়াত মানে here a is equal -5 কিয় -5 প্ৰথম পদ ধৰি পাইছে আৰু d is equal to সদায় মনত ৰাখিব এটা কনসেপ্ট মনত ৰাখিব আপোনালোকক যেতিয়াই
সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ কথা হুদে তেতিয়া হলে a n plus 1 minus a n বুজিবলে টান পাইছে সাকে বেলেগ কনসেপ্ট একো নহয় আপোনালোকৰ যদি a2 হয় a minus 1 হ'ব ক্লিয়াৰ যদি হেতু নকৰে আপোনালোকে a3 ৰ পৰা a2 মাইনাস কৰিব ক্লিয়াৰ কনসেপ্ট মানে সদায় ডি উলিয়াবলৈ হয় দ্বিতীয়টোৰ পৰা প্ৰথম মাইনাস কৰিব নতুবা তৃতীয়টোৰ পৰা দ্বিতীয়টো মাইনাস কৰিব নতুবা চতুৰ্থটোৰ পৰা তিন নম্বৰটো মাইনাস কৰিব হেতু কাৰণে মনত ৰাখিব d = an + 1 minus an এটা সব আপোনালোকে ইয়াত যি কোনো এটা লৈ লওক গতিকে প্ৰথমতে মই a2 that means 2 নম্বৰ পদটো minus 1 বিয়োগ কৰিব কৈছো গতিকে minus আৰু প্ৰথম পদটোত আছে -5 গতিকে নিজে e -5 ভালদৰে লক্ষ্য কৰক কিমান হৈ গল -1 minus into minus plus 5 এতিয়া 5 ৰ পৰা 1 গুচি গল that means 4 আমি কি কথা গম পালো যে প্ৰথম পদটো -5 আৰু সাধাৰণ অন্তৰটো হৈ গল 4 আমি চিনি পালো ইয়াৰ লগতে আপোনালোকক লগতে এটা কনসেপ্ট কৈ থৈ যাও যে আপোনালোকে দেখা পাইছে প্ৰশ্ন দুইটা আছে মোৰছত দুটা প্ৰশ্নত কিন্তু এটা পাৰ্থক্য আছে ভালদৰে লক্ষ্য কৰক ইয়াত ডট 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 দিছো মই কিন্তু ইয়াত মই ডট 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 দিয়া নাই অৰ্থাৎ ইয়াৰ পিছলে আৰু আছে 9 আছে ধৰি লওক 12 আছে এনেকে গৈ আছে মানে ইয়াক কোৱা হয় অসীম সামান্তৰ প্ৰগতি আৰু ইয়াক কোৱা হয় সসীম মই ইয়াতো লিখি দিছো কথাটো এটো হৈ গল সসীম মানে সীমিত কি কলো মই সীমিত আৰু ই হৈ গল অসীম অৰ্থাৎ ই গৈ থাকিব ডট ডট দুটা কনসেপ্ট জাস্ট জানিলে হৈ গল আপোনালোকে যে অসীম সমান্তৰ প্ৰগতি আৰু সসীম সমান্তৰ প্ৰগতি ওকে তো নেক্সটৰ ক্ষেত্ৰত চকচোন আমি যদি নেক্সটটো সলভ কৰো তেতিয়া নেক্সটটো সলভ কৰিবলৈ হলে ইয়াত here a is equal to obviously 1/3 কাৰণ প্ৰথমটোত কিমান আছে 1/3 আৰু আমাক লাগে নেক্সট কি লাগে d লাগে অৰ্থাৎ সাধাৰণ অন্তৰ আপোনালোকে ইয়াৰ পৰা ইয়াক মাইনাস কৰিব পাৰে নতুবা ইয়াৰ পৰা ইয়াক মাইনাস কৰিব পাৰে কাৰণ মই তে মাত্ৰ কনসেপ্ট আপোনালোক দিছিলো গতিকে মই 5/3 minus 1/3 কৰি দিলো তেতিয়া হলে 3 আৰু 3 লসাগু 3 থাকিলে 5 minus 1 তেতিয়া হলে আমাৰ आंसर হ'ল 4/3 অৰ্থাৎ 3 ভাগৰ 4 হৈ গল সাধাৰণ অন্তৰ আৰু প্ৰথম পদটো হৈ গল 1/3 বুজি পালে ডাঙৰ ডাঙৰ কোৱেশ্চন আমি কৰিম আমি পাই অহা ফৰ্মুলা কিটা ইউজ কৰিম কিন্তু তাৰ আগত আমি এপিৰ সম্পূৰ্ণ কনসেপ্ট বুজিব লাগিব কনসেপ্ট বুজিবলৈ আপোনালোকৰ এই কোৱেশ্চনটো আকৌ এবাৰ চাওক নতুন এটা কোৱেশ্চন দেখা পাইছে তলৰ কোনবোৰ এপিত আছে অৰ্থাৎ সমান্তৰ প্ৰগতিত আছে যদি এপিত আছে তেন্তে পৰৱৰ্তী তিনটাকৈ পদ উলোৱা প্ৰথম চক এই এপিত আছে নে নাই আমিতো চকুৰে চাই কৈ দিব নোৱাৰো আৰু এপিত থাকিব কেতিয়া যেতিয়া হেতৰ মাজৰ সাধাৰণ অন্তৰটো কমন ডিফাৰেন্সটো এ বাঢ়ি যোৱাটো সমান সমান হ'ব লাগিব তেতিয়া এপিত আছে এতিয়া আপোনালোকে এটা কথা মনত ৰাখক যে আমি যেহেতু অলৰেডি কৈ গৈছিলো এটো কোৱা হয় প্ৰথম পদ এটো কোৱা হয় দ্বিতীয় এটো তৃতীয় এটো চতুৰ্থ এনেকৈ গৈ আছে এতিয়া প্ৰথম আমি সমাধান কৰোচোন চাও কেনে ধৰণে কৰো প্ৰথম কৈছে যে তলৰ কোনবোৰ এপিত আছে এতিয়া এপিত আছে নে নাই আমি চাবৰ কাৰণে আমি সদায় কৈছিলো যে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব a2 - a1 তেতিয়া d ওলাব দ্যাট মিন্স কিমান 4 - 2 আৰু কিমান ওলাই গল 2 ওলাইছে ওকে নেক্সট তৃতীয়টোৰ পৰা a3 minus দ্বিতীয়টো বিয়োগ কৰক কিমান পাও চাওচোন আহক 8 - 4 4 পাম আকৌ a4 minus a3 কৰিবলৈ কোনো প্ৰয়োজন নাহে যদিও কৰিছো কিয় সক 16 minus 8 ইকুৱেল আমি 8 পাম এতিয়া ভালদৰে লক্ষ্য কৰক আপোনালোকে দেখা পাইছে যে ইহতৰ পৰা মানে ইয়াৰ পৰা এলে 2 বাঢ়িছিলে ইয়াৰ পৰা এলে 4 বাঢ়ি গল ইয়াৰ পৰা এলে 8 বাঢ়ি গল কিন্তু আমাৰ এপিত থাকিবলৈ হল আমাৰ প্ৰথমতে কি আছিল যে সমানেই বাঢ়িব লাগিব বুজি পাইছে নে এতিয়া আমি কি লিখিব পাৰিম যে যেহেতু a2 minus a1 not equal a3 minus a2 not equal এটো নিলিখিলেও হয় যদিও লিখি দিছো a4 minus a3 গতিকে এপিত নাই বাস হিমান্তে আমি কনসেপ্ট বুজিব লাগিব এইখিনি কনসেপ্ট
ওকে তো নেক্সট আমি ইটো চাওঁচোন ইটো কেনে ধৰণে কৰিম ইটো যদি আমি ভালদৰে চাওঁ তেতিয়া দেখা পাম ইয়াত এপিত আছে না আমিতো মুখেৰে চাই পিনি ক'ব নোৱাৰো আমি কৰি চাবই লাগিব আৰু কৰি চোৱাৰ নিয়ম আমাৰ কি আছিলে আমাৰ নিয়মটো হৈ গ'ল যে সদায় পিছৰটোৰ পৰা আগৰটো মাইনাস কৰি চাব লাগিব গতিকে ষ্টাৰ্টিং ইয়াৰ পৰা কৰো যে a2 minus a1 that means 5/2 minus 2 তো এটো সলভ কৰিব লাগিব আমি তো সলভ কৰোচোন হাও কিমান পাওঁ লখাগু 2 আহিলে 5 minus 2 গুণ 4 that means 1/2 ওকে তো নেক্সট তো চাও পাও a3 minus a2 কিমান পাওঁ চাও 3 minus 5/2 লখাগু লৈ লওঁ থাকিলে 2 3 দুগুণ 6 minus 5 that means 1/2 আমাৰ দুটা পালো নেক্সট টু আমি উলিয়াব লাগিব মোৰ তললে জায়গা নাই গতিকে মই ইটো সাইডলে লিখিছো আপোনালোকে চাব জুৰিছে নে নাই তো ইয়াত লিখিম মই a4 minus a3 that means 7/2 minus 3 okay to লখাগু আহি গল 2 7 minus 6 that means 1/2 এতিয়া লক্ষ্য কৰক ভালকে যে গুটে গিটাতে 1/2 1/2 1/2 ওলাইছে ভালকে চাব a2 1/2 ওলাইছে a2 1/2 ওলাইছে আৰু u 1/2 ওলাইছে অৰ্থাৎ ইহঁতৰ সাধাৰণ অন্তৰটো সমান হৈছে গতিকে আমি কি বুলি ক'ব পাৰো আমি ক'ব পাৰো যিহেতু a2 minus a1 equal a3 minus a2 equal a4 minus a3 এইখিনি মই এফালে লিখিছো মহাই লৈছিলো মাত্ৰ তো এটা সক গতিকে 2, 5/2, 3, 7/2, dot 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 এটা AP হয় বা AP আছে আপুনি লিখিব পাৰে আমাৰ প্ৰথম পাৰ্টটো লাই গল সক তলৰ কোনবোৰ AP আছে আমি আনসাৰ পালো কিন্তু নেক্সট টু হুদি আছে যে যদি AP আছে তেন্তে পৰৱৰ্তী তিনটাকৈ পদ ওলোৱা অৰ্থাৎ আমাৰ ইয়াত কি নম্বৰ লৈকে আছে 1 2 3 4 মানে 5 নম্বৰটো উলিয়াব লাগে আৰু আমি এটা কথা গম পাওঁ যে a5 মানে কিমান হ'ব 4 নম্বৰটোতকৈ কিমান বেছি হ'ব হে d টো বেছি হ'ব বুজি পাইছে না নাই পা মই কি ক'ব বিচাৰি আছো কাৰণ যেহেতু a পিত আছে ই যদি আপোনাৰ 1/2 কৈ বাঢ়িছে ই যদি 1/2 কৈ বাঢ়িছে 1/2 কৈ বাঢ়িছে ই 1/2 কৈ বাঢ়িব ক্লিয়াৰ আপোনালোকে তো এটো হৈ গল 1 2 3 4 নেক্সট উলিয়াব লাগে 5 নম্বৰটো এই 4 নম্বৰটোতকৈ 1/4 বাঢ়িব গতিকে a4 + d বুলি মই লিখিব পাৰো পাৰিম নে তো মই লিখিম ইয়াতে a4 মানে হৈ গল 7/2 plus d means হৈ গল 1/2 LCM লৈ লো কিমান আহিব আপোনাৰ 2 আহিলে 7 plus 1 that means মই এফালে লিখিছো মানে 8/2 that means 4 বুজি পাইছে অৰ্থাৎ কি ওলালে আমাৰ 5 নম্বৰ পদটো 4 ওলালে ঠিক তেনেকৈ যদি মই 6 নম্বৰ পদটো উলিয়াবলৈ লওঁ কি বুলি লিখিম মই a5 plus d a5 মানে মই মাত্ৰ উলিয়াইছো কিমান 4 plus 1/2 আৰু আপোনালোকে আনসাৰ কৰিব মোক আনসাৰটো কমেন্ট কৰিব ওকে নেক্সট আপোনালোকে পুনৰ এটা কোৱেশ্চন দেখা পাইছে কোৱেশ্চনটো একেবাৰে সহজ আৰু ভালদৰে চক আমি বেসিক কনসেপ্টখিনি নাজানিলে আমি ফৰ্মুলা খটাব নোৱাৰিম গতিকে বেসিক কনসেপ্ট আমি দৰকাৰ আমাৰ প্ৰশ্নটো চক যদি a = 4 d = -3 হয় তেন্তে ap টোৰ প্ৰথম 4টা পদ লিখা ভালদৰে মন কৰিব ইয়াত a মানে প্ৰথম পদটো আমাক কৈ দিছে আমি প্ৰথমটো জানো that means a1 টো আমি জানো a1 means a also a is equal to আমাৰ 4 আমাক দি থোৱা আছে আমি হেতু জানো আৰু বাঢ়ি গৈছে কিমান কৈ নাই বঢ়া কমি গৈছে মানে ক্ৰমান্বয়ে কমি আহিছে ওকে প্ৰথম চাব here বা ইয়াত a is equal to 4 d is equal to -3 okay therefore first to আমি গম পালো তো সেকেন্ড to a2 equal to সদায় কি হয় বুলি কৈছিলো মই a plus d হ'ব তো a means কিমান 4 plus d means কিমান -3 that means কিমান হৈ গল 4 - 3 that means 1 দ্বিতীয় পদটো আমি গম পাই গলো ঠিক আছে তো আমি নেক্সট 3 নম্বৰ পদটো চাও মই এটা সাইডলৈ কৰিছো মোৰ তললে যেহেতু জায়গা কম তো a3 equal to কিমান হ'ব a2 plus d that means 1 plus
minus 3, that means 1 minus 3, that means minus 2. Okay? So next, A4 mane hoi gol teneke A3 plus D. A3 plus D mane kiman? A3 mane ami matro paiso minus 2 plus D mane hoi gol minus 3. To kiman pam ami minus 2 minus 3, that means minus 5. Ami pai golo 2 number to palo, 3 number to palo, 4 number to palo. Aru amak koi asile ki uliabole? Poroborti মানে প্রথম 4টা পদ লিখা বুলি কৈছিলে তো প্রথমটো তো ই হৈ গল দ্বিতীয়টো ই হৈ গল 3 নম্বৰটো ই হৈ গল 4 নম্বৰটো ই হৈ গল গতিকে মই লিখিম কি বুলি যে এতেকে AP টুৰ প্ৰথম 4টা পদ হল কি হল মোৰ ভাগত এতিয়া হলে 4,1 minus 2, minus 5, dot. That means go থাকিবই আমি প্ৰথম 4টা লিখিলো বুজি পালে আপোনালোকে নেক্সট দেখা পাইছে ফৰ্মুলা কিটা আকৌ লালে আজি ফৰ্মুলা এতিয়ালৈকে আমি ইউজ নকৰিলো অৰ্থাৎ আমি বেসিক যিখিনি কনসেপ্ট আমি এখিনি প্ৰয়োগ কৰিলো আমি জানিবলগীয়া কথা গোটেইটা গম পালো আমি নেক্সট ক্লাছত আমি সেই ফৰ্মুলা কিটা ইউজ কৰি অংক কৰিবলৈ শিকিম গতিকে আজিৰ যিকিটা আমি আলোচনা কৰিলো ইয়াৰ লগত জড়িত আৰু প্ৰশ্ন যদি আপোনালোকক লাগে তেতিয়াহলে আপোনালোকে তলত দি থোৱা আমাৰ ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেল আছে হেতু জয়েন কৰিব পাৰে তাত আপোনালোকে বাকি প্ৰশ্নোত্তৰখিনি পাব আৰু থাকিল আমাৰ পৰৱৰ্তী হে ফৰ্মুলা লগা অংকখিনি শিকিবৰ কাৰণে আৰু ট্ৰিক্সখিনি শিকিবৰ কাৰণে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক লাইক কৰক কমেন্ট কৰক আৰু বন্ধুৰ সৈতে প্ৰেৰণ কৰক ধন্যবাদ